গতিকে তেখেতৰ আদৰ্শ ইয়াত নিশ্চয় প্ৰতিফলিত হৈছে। তেখেতে বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে আমি জনাত এখন গাঁৱত লেখা মেলা কৰা প্ৰথম ব্যক্তি আৰু তেখেতৰ আদৰ্শত আমাৰ গাঁৱৰ নৱপ্ৰজন্মই যথেষ্টখিনি লেখা মেলা কৰাত আগবাঢ়িছে, আমি এইটো জানিব পাৰিছোঁ। গতিকে তেখেতলৈ এই সুযোগতে আমি প্ৰণাম জনাইছোঁ। তেখেতে গাঁওখনৰ যি এটা আদৰ্শ স্থাপন কৰি গ'ল, তেখেতৰ বিভিন্ন কৰ্মৰাজিয়ে একেধাৰে গল্পকাৰ, নাট্যকাৰ, বিভিন্ন ধৰণৰ উপন্যাস লিখিছে, প্ৰসংগ পুথি লিখিছে, কবিতা পুথি লিখিছে, গল্প পুথি লিখিছে। তেখেতৰ গল্প শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে। ইয়াৰ উপৰিঞ্চি তেখেতে গায়নীয়া দলৰ এজন প্ৰশিক্ষক, গায়ন বায়নৰ প্ৰশিক্ষণ দিয়ে গাঁওবাসী নৱপ্ৰজন্মক। ঘৰে ঘৰে নাম প্ৰসংগ, গীতা ভাগৱত পাঠ কৰে। এজন মানুহৰ মাজত ইমান প্ৰতিভা লুকাই আছিল, এইটো সঁচাকৈ আমাৰ বাবে সৌভাগ্যৰ কথা আছিল। কিন্তু আমি তেখেতক জীৱিত কালত এই সন্মানখিনি তেখেতক আমি দিব নোৱাৰিলোঁ যিমান পাৰোঁ। যিখিনি তথাপি মৰণোত্তৰভাৱে হ'লেও আমি তেখেতৰ কৰ্মৰাজিক ধৰি ৰাখিবৰ কাৰণে এই চেষ্টা কৰিলোঁ। আৰু এই চেষ্টাৰ অন্তৰালত আমাৰ ৰবি গগৈ ডাঙৰীয়া, আদিৰ সভাপতি জিতেন্দ্ৰনাথ চুতীয়া ডাঙৰীয়া, আমাৰ যতীন ককাইদেউ, এনেকৈ কেইজনমান ব্যক্তিৰ কিন্তু এই ক্ষেত্ৰত আমি সদায় কৃতজ্ঞতা প্ৰকাশ কৰিবই লাগিব। তেওঁলোকৰ প্ৰচেষ্টাত এই পুথিখন ওলাইছে বুলি আমি একে আশাই ক'ব পাৰোঁ। তেনেকৈ গাঁওবাসীৰ বিভিন্নজন লেখকে ইমান সুন্দৰকৈ ইমান কম সময়ত লিখি দিছে, তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই উন্মোচনী সভাত আপোনালোকে আহি সভাখনৰ যি সৌষ্ঠৱ বৃদ্ধি কৰিলে, তাৰ বাবেও সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে বলীন দত্তদেৱৰ বিষয়ে অৱগত আপোনালোকে হ'ল, আপোনালোকক জনালে। এই কিতাপখন আজি কিয় ইয়াতে উন্মোচন কৰিব লগা হ'ল, এই কিতাপখন কিয় বনাব লগা হ'ল, এই উদ্দেশ্যে আপোনালোকক আমাৰ উপৰোক্ত বক্তাসকলে বিৱৰি ক'লে। মোৰ বলীন্দ্ৰ দত্তদেৱৰ লগত বেছি বছৰ চিনাকি নহয়, এবছৰ 7 মাহ 18 দিনৰ চিনাকি। ইমান দিনৰ আগতে তেখেতক মই লগ পাইছিলোঁ আৰু তেখেতৰ লগত চিনাকি হৈ তেখেতক মানে মই খুব আপোনভাৱে পাইছিলোঁ। মাজে মাজে তেখেতৰ ঘৰলৈ আহিব লগা হৈছিল। মোৰ তেখেতৰ ঘৰলৈ আহিব লগা হৈছিল এইটো কাৰণেই যে লিখা মেলা ক্ষেত্ৰতে থকা এজন সাহিত্যিক ব্যক্তি, তেতিয়া মই তেখেতৰ পৰিচয়টো পাইছিলোঁ। আমি এতিয়া সেইখিনি পৰিচয় পালোঁৱেই বাৰু, কিন্তু আমি কিছুমান নজনা কথা মই আজি আপোনালোকে ইয়াত অৱগত কৰিব বিচাৰিছোঁ। যিহেতু মই তেখেতৰ সংগ পাইছিলোঁ খুব ভালকৈ, 60 জনৰ পৰা সংগ পাইছিলোঁ। তেখেত মানে আমি ইয়াত সাহিত্যিক বুলিয়ে জানিছোঁ, কিন্তু তেখেতৰ এনেকুৱা কিছুমান অনন্য প্ৰতিভা আছে, আমি ভাবিলে আচৰিত পাওঁ। আপোনালোকে কিজানি কোনে জানে নাজানো মই, কিন্তু আমাৰ সময়ত মই যেতিয়া তেখেতক পাইছিলোঁ, তেখেতে বাঁহী বজাইছিল, খুব সুন্দৰ বাঁহী বজাইছিলে। তেখেতে বাঁহী বজালে আমি ৰৈ থাকিব নোৱাৰোঁ। মানে বিহু চিহুটো বাদেই, বিহু কিমান ঢোল বজাব, কিমান সুন্দৰ ঢোল বজায় আৰু কেনেকৈ তেওঁ নাচে। মানে তেওঁৰ লগত আৰু এজনে নাছিলে দেই, এই কঁকাল ভাঙি এনেকৈ মানে নাচে নহয়, এনেকুৱা নাচ মই আজিলৈকে দেখাই নাই। গতিকে এইখিনি তেখেতৰ বহুত বেলেগ প্ৰতিভা। মানে সেইখিনি আমি মানুহবিলাক মৰিও অমৰ হওঁ যেতিয়ালৈকে আমি মৃতৰ মানুহবিলাকক পাহৰি নাযাওঁ। মহাত্মা গান্ধীৰ নিচিনা মানুহো এদিন হয়তো আমি যদি মনত নেপেলাওঁ তেখেতক, মহাত্মা গান্ধীৰ নিচিনা মানুহো হয়তো চিৰদিনৰ কাৰণে মৰি যাব। এটা কথা কৈছোঁ যে দত্তদেৱে যিটো পৰ্যায়ত নগাখালীয়া নামঘৰৰ বা ইয়াৰ শিল্পী মইনা পাৰিজাতৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবৰ কাৰণে যিটো চিন্তা কৰিছিলে, এজন সৎ মানুহে যি চিন্তা কৰে সেই কামখিনিকে তেওঁ কৰিছিলে। গতিকে তেওঁ গুণ গৰিমা ধেমাজিবাসীয়ে জানে। গতিকে আৰু তেখেতসকলৰ লিখনিত বলীন্দ্ৰ দত্তদেৱৰ প্ৰতিভাৰ বিভিন্ন দিশ ফুটি উঠিছে আৰু তেখেতৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে ইয়াতে প্ৰতিফলিত হৈছে। আৰু তেখেতৰ জীৱনত যিখিনি তেখেতৰ মানে কৰ্মৰাজি তাৰ বিষয়ে ইয়াত প্ৰতিফলিত হৈছে। গতিকে মই আজি বলীন দত্তদেৱৰ সম্পৰ্কত এইটোকে কওঁ
আজি মোৰ স্মৃতি পটত ভাঙি আহিছে যে যেতিয়া আমি ধেমাজি হাইস্কুলত পঢ়ি আছিলোঁ সেই সময়ত 1960 চনৰ কথা সেই সময়তে আমাৰ হাইস্কুলৰ শিক্ষক ছাত্ৰ একতা সভাই এখন মুখপত্ৰ উলিওৱাৰ ধেমাজি হায়াৰ ছেকেণ্ডেৰীতে উচ্চতৰ মাধ্যমিক হৈছে হাইস্কুলৰ মুখপত্ৰ উলিয়াবলৈ ধৰিলে আৰু তাৰ সেইখন উলিওৱাৰ ক্ষেত্ৰত ৰাইজে সম্পাদক পাতিলে মোক আৰু মুক্তিনাথ গগৈৰ। গতিকে আমি ক্লাছ 9ত আছিলোঁ 60ত আমি 61 মেট্ৰিক পাছ কৰিছোঁ। তাৰপিছত সেইকাৰণে সেই সময়ত বলিন দত্তদেৱে লিখা মেলা কৰিছিল, বৰ সুন্দৰ গল্প লিখিছিল। তেখেতৰ লিখনি লিখাৰ প্ৰতিভা যিটো খুব বেছি প্ৰতিভা আছিল তেখেতৰ যিটো গল্পই লেখক সেই গল্পবিলাকৰ যিটো কথন শৈলী সুন্দৰ আছিলে, বাক্যৰ যিটো শৈলী সেইটো বৰ সুন্দৰ আছিলে। মানে এজন ভাল গল্পকাৰ, মানে এজন শ্ৰেষ্ঠ গল্পকাৰ বুলি ক'ব পাৰি। তেখেতে গল্পই লিখিছিলে, কবিতা লিখা নাই। গতিকে গল্পবোৰ খুব সুন্দৰ আছিলে, ইমান সুন্দৰকৈ গল্প লিখিব পাৰিছিলে। সেই সময়ত মই তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ। তেওঁ শেৱালিখন উলিওৱাৰ ক্ষেত্ৰত মোক যথেষ্ট দিহা পৰামৰ্শ দিছিল, লগতে কাম কৰিছিল আৰু শেৱালিখনৰ বিভিন্ন প্ৰকাশনৰ ক্ষেত্ৰত সম্পাদনাৰ ক্ষেত্ৰত সহায় কৰিছিল।